আৰু এইফালে চাওকচোন ঘৰ আহি পায়ে তাই বায়েকৰ লগত নাচিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে। বায়েক মানে তাই জেঠাইকৰ ছোৱালী দেই। বায়েকো নাচনী আৰু আনফালে ভনীয়েকো নাচনীয়ে। দুইজনীক আৰু কোনে পায়, পূৰা নাচিছে। তেন্তে আপোনালোকেও উপভোগ কৰকচোন আমাৰ নাচনী দুজনীৰ নাচ। কেনেকুৱা পায় জনাবচোন দেই কমেণ্টত। সাজু হৈ থাকো মুঠতে ধনী হ'ম এই মাহতে ঘৰখন সাজি পকাকে বিয়া